নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেকুৱা ধৰণৰ খবৰসমূহ নিত পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোতে লাইক কৰি শেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে ডাঙৰ খবৰ বহুতে গুৰুত্বপূৰ্ণ খবৰ মন্দিৰৰ ভিতৰত কোৰান শৰীফ কোনোবা দুৰ্বৃত্তই মন্দিৰৰ ভিতৰত ইছলাম ধৰ্মৰ গ্ৰন্থসমূহ থৈ যায় আৰু ইয়াক লৈ গোটেই ৰাজ্যখনত তোলপাৰ সৃষ্টি হৈছে বন্ধু-বান্ধৱীসকল অসমৰ কি ঠাইত এই ঘটনাটো সংঘটিত হৈছে ইয়াক লৈ কি প্ৰতিক্ৰিয়া সংঘটিত হৈছে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক গোটেইখিনি গম পাই যাব মন্দিৰৰ ভিতৰত উদ্ধাৰ হ'ল কোৰান শৰীফ গৰাজান কালি মন্দিৰৰ ভিতৰত কোনোবাই থৈ গ'ল কোৰান শৰীফ মন্দিৰৰ ভিতৰত কোৰান শৰীফ উদ্ধাৰ হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ইছলাম ধৰ্মীয় বহু গ্ৰন্থ উদ্ধাৰ মন্দিৰৰ ভিতৰত অজ্ঞাত কোনো দুষ্কৃতিকাৰীয়ে মন্দিৰৰ ভিতৰত কোৰান শৰীফ ৰাখি থৈ যোৱাৰ সন্দেহ হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ বাবে দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে বন্ধু-বান্ধৱীসকল মন্দিৰৰ ভিতৰত কোৰান শৰীফ থোৱা এই ঘটনাটোক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ এইবাৰ বিদ্যুতৰ বিল পৰিশোধকলৈ চিন্তাৰ কোনো কাৰণ নাই আহি গ'ল এটা সহজ উপায় হয় বন্ধু-বান্ধৱীসকল এই বিদ্যুতৰ বিল পৰিশোধকলৈ আহিছে এটা বহুতে ভাল খবৰ বহুতে গুৰুত্বপূৰ্ণ খবৰ কি খবৰ আহিছে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰিব বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই নেকি আপুনি বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই নেকি এইবাৰ আপুনি কিস্তিত দিব পাৰিব বিদ্যুতৰ বিল কিন্তু কি প্ৰক্ৰিয়াৰে দিব পাৰিব হয় বন্ধু-বান্ধৱীসকল যদি আপোনাৰ বিদ্যুতৰ বিল বেছি হৈ গৈছে একেবাৰে সেইখিনি ধাৰ মাৰিব পৰা নাই যদি আপুনি বিচাৰিছে যে এইখিনি কিবা এটা সময়সীমাৰ ভিতৰত মই কিস্তি কৰি দিব বিচাৰিছোঁ তেতিয়াহ'লে আপোনাৰ বাবে এইটো এটা ভাল খবৰ আহিছে এইখিনি কি প্ৰক্ৰিয়াৰে আপোনালোকে দিব পাৰিব সেইখিনি জনাই আছোঁ এই আঁচনিৰ অন্তিম তাৰিখ হৈছে 28 ফেব্ৰুৱাৰী বিল পৰিশোধ কৰিলে পাব ৰেহাই বাকিয়া ধন পৰিশোধ কৰিলে পাব বিশেষ ৰেহাই নিৰ্দিষ্ট বিলিং কাৰ্যালয়ত কৰক আবেদন বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই নেকি আপুনিও তেতিয়াহ'লে আপুনিও সেই বিলিং কাৰ্যালয়ত আবেদন কৰক আপুনিও সেই কিস্তি কৰি পেলাই আপোনাৰ বিলখিনি পৰিশোধ কৰিব পাৰিব আগবাঢ়িছে পৰৱৰ্তী খবৰটোলৈ এইবাৰ ৰক্ষকে ভক্ষক হৈছে বুলি এটা কথা আহি পৰিছে হয় বন্ধু-বান্ধৱীসকল কি হৈছে অসম আৰক্ষীত এইবাৰ ধৰ্ষণকাৰীৰ ৰূপত আহিছে অসম আৰক্ষী হয় বন্ধু-বান্ধৱীসকল এইবাৰ আৰক্ষীৰ ৰূপ ল'লে ধৰ্ষণকাৰীৰ আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত মহিলা আৰক্ষীক ধৰ্ষণ দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত জঘন্য ঘটনা এজন আৰক্ষী জোৱানে মহিলা আৰক্ষীক ধৰ্ষণ কৰাৰ অভিযোগ নৱম আৰক্ষী বাহিনীৰ কনষ্টেবল বাবুল ভূঞাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ কনষ্টেবল বাবুল ভূঞাই মহিলা আৰক্ষীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাবুল ভূঞাই শীৰ্ষ আৰক্ষী বিষয়াক জনাৰ পিছতো ঘটনাক লৈ গুৰুত্ব নিদিয়াৰ অভিযোগ দেৰগাঁও আৰক্ষীয়ে পিছত আটক কৰে ধৰ্ষণত অভিযুক্ত কনষ্টেবল বাবুল ভূঞাক তো বন্ধু-বান্ধৱীসকল আৰক্ষীয়ে যে ধৰ্ষণকাৰীৰ ৰূপ ল'লে ইয়াৰ ওপৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনি খবৰে আছিলে যদি ভিডিঅ'টো ইনফৰমেশ্যন লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰ নিত পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ